Hi everyone, কি খবৰ আপোনালোকৰ? Welcome back to my YouTube channel Jimmy Vlogs. তো বন্ধুসকল বহুত দিন হ'ল ভিডিও আপলোড নিদিয়া কেইদিনমান আগতে তেজপুৰ অগ্নিগড়ত গৈছিলোঁ সেইটো ভিডিও ডাইভিং কৰি আপলোড কৰি আছোঁ চাওক আৰু বলক ভিডিও ষ্টাৰ্ট কৰোঁ তো বন্ধুসকল আমি বৰ্তমান উপস্থিত আছোঁ অগ্নিগড়ৰ সন্মুখত ইয়া চাওক অগ্নিগড়ৰ গেটৰ সন্মুখৰ পৰিৱেশ তো বলক ভিতৰলৈ সোমাই যাওঁ আমি টিকেট কাটি লৈছোঁ পাৰ পাৰ্চন 30 rupees-কে আমি তিনিজন গৈছোঁ তিনিজনৰ 90 টকা তো এইখন হৈছে মেইন গেট আমি ভিতৰলৈ সোমাই যাওঁ বলক চলো ভিতৰত আহি বহুত মজা লাগি আছে তো বলক আমি ওপৰলৈ যাওঁ এতিয়া ভিতৰত সোমাই আহি উষাৰ এটা সুন্দৰ মূৰ্তি দেখা পাব উষা হৈছে বানৰজাৰ জীয়ৰী গোটেইখিনি হিষ্টৰী লাষ্টত একেবাৰে জনাই দিম এতিয়া বলক আমি ইফালে যাওঁ এয়া হৈছে উষা আৰু অনিৰুদ্ধৰ বিবাহৰ ভাস্কৰ্য এয়া হৈছে হৰিহৰৰ যুদ্ধ কৃষ্ণ আৰু শিৱৰ যুদ্ধৰ চিত্ৰ অংকন কৰা ভাস্কৰ্য ভিতৰত সোমোৱা নিষেধ চাওক হাত ভৰি আৰু ডিঙি কেনেকৈ কাটি দিছিলে আৰু এয়া হৈছে বানৰজাই অনিৰুদ্ধক বান্ধি থোৱা সিংহ বন্ধুসকল এয়া হৈছে অগ্নিগড়ৰ এক সুন্দৰ ভিউ পইণ্ট ইয়াৰ পৰা গোটেই তেজপুৰখন দেখা যায় আৰু ইফালে চাওক ব্ৰহ্মপুত্ৰৰ দৃশ্য ওপৰৰ পৰা চাই বেলেগ এটা মজা লাগে আপোনালোকে আহিব চাব বহুত ভাল লাগে তো বন্ধুসকল অগ্নিগড় অসমৰ তেজপুৰত অৱস্থিত এটা পাহাৰ হিন্দু শাস্ত্ৰত এই দুৰ্গৰ স্থান যিটো বানৰজাই নিজৰ কন্যা উষাক বিচ্ছিন্ন কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিল এই নামটো নিজেই কামৰূপী ভাষাত অগ্নিগড় আৰু ইয়াৰ অৰ্থ হৈছে দুৰ্গ অথবা দেৱাল শব্দৰ পৰা উদ্ভৱ হৈছে এই দুৰ্গটো সকলো সময়তে জুইৰে আগুৰি আছিল যাতে কোনো অনুমতি অবিহনে পৰিধিৰ ভিতৰলৈ বা বাহিৰলৈ যাব নোৱাৰে কৃষ্ণ নাতি বুলি নাজানি উষাই সপোনত অনিৰুদ্ধৰ প্ৰেমত পৰিল তাইৰ ভংগী চিত্ৰলেখাই উষাৰ বৰ্ণনাৰ পৰা তেওঁৰ প্ৰতিকৃতি অংকন কৰি তেওঁক চিনাক্ত কৰিছিল তেজপুৰৰ চিত্ৰলেখা উদ্যান যাক ফুল পাৰ্ক বুলিও জনা যায় তেজপুৰৰ আটাইতকৈ ডাঙৰ পাৰ্কখন তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল চিত্ৰলেখা কেৱল এগৰাকী শিল্পী নহয় ৰহস্যময় ভক্তিৰ অধিকাৰী আছিল অনিৰুদ্ধৰ কৃষ্ণ নাতি আৰু উষা এজন অসুৰ ৰজাৰ কন্যা সেয়েহে কোনো পক্ষেই তেওঁলোকৰ প্ৰেমত সন্মতি দিয়াৰ কোনো উপায় নাছিল তাই ইয়াতে পলাই গৈ অনিৰুদ্ধক উষাক হৈ থকাৰ অৱস্থাত নিজৰ শক্তি ব্যৱহাৰ কৰি উষাৰ ঠাইলৈ আনিলে অনিৰুদ্ধ চকু মেলি উষাক দেখি লগে লগে প্ৰেমত পৰিল কিন্তু এই কথা জানি বানৰজা খঙাল হৈ পৰিল আৰু তেওঁক সাপেৰে বান্ধি কাৰাগাৰত ভৰাই দিলে কৃষ্ণই অৱশ্যে তেওঁলোকৰ বিবাহৰ বাবে সন্মতি দিছিল আৰু বিচাৰিছিল যে বানৰজা একেটা বিবাহৰ বাবে সন্মতি দিব বানাহৰ শিৱৰ এজন মহান ভক্ত আছিল আৰু বৰণ হিচাপে তেওঁক আৰু তেওঁৰ সমগ্ৰ পৰিয়ালক তেওঁৰ নগৰ তেজপুৰৰ দুৱাৰ পহৰা দিবলৈ কৈছিল কৃষ্ণৰ ক্ৰোধত তেওঁৰ ভয় নাছিল হৰি কৃষ্ণ আৰু তেওঁৰ অনুগামী আৰু কুশৰ শিৱ আৰু তেওঁৰ অনুগামী মাজত যুদ্ধ আৰম্ভ হয় তেজৰ নদী বৈ যায় আৰু নগৰখনৰ নাম তেজপুৰ ৰক্ত নগৰ ৰখা হয় দুয়ো পক্ষৰ প্ৰায় নিশেষ হৈ গ'ল আৰু তাৰপিছত শিৱ আৰু কৃষ্ণৰ মাজত চূড়ান্ত যুদ্ধ হ'ল অৱশেষত ব্ৰহ্মাই দুয়োকে অনুৰোধ কৰিলে যে তেওঁক তেওঁলোকৰ মাজত ৰাখি যুদ্ধ বন্ধ কৰি দিব লাগে ইয়াৰ পিছত এক আলোচনা হ'ল য'ত কৃষ্ণই শিৱক দেখুৱাইছিল যে বানাহৰৰ নাতি কাৰাগাৰত ভৰোৱাত ভুল কাম কৰিছে আনকি শিৱক আৰু তেওঁৰ পৰিয়ালক তেওঁৰ দুৱাৰৰ ৰক্ষক হ'বলৈ কোৱাত নিজেও অসন্মান কৰিছিল শিৱই মান্তি হ'ল আৰু বানাহৰক আনি দিয়া হ'ল নিজৰ জীৱনৰ ভয়ত তেওঁ লগে লগে বিয়াত সন্মতি দিলে বৰ্তমান অগ্নিগড় ব্ৰহ্মপুত্ৰ পাৰৰ এটা পাহাৰ যি তেজপুৰৰ অন্যতম বৃহৎ পৰ্যটনস্থলী পাহাৰৰ শিখৰলৈ উঠি যোৱা এটা বৃত্তাকাৰ চিৰি আছে য'ত এতিয়া উষাই কৃষ্ণৰ নাতি অনিৰুদ্ধক অপহৰণ কৰা আৰু তাৰ পিছত কৃষ্ণই তেওঁলোকক মুক্ত কৰিবলৈ কৰা যুদ্ধৰ চিত্ৰ অংকন কৰা ভাস্কৰ্য আছে এটা ওখ ভিউ পইণ্ট আছে য'ৰ পৰা সমগ্ৰ তেজপুৰ চহৰখন দেখা যায় তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত অকণমান শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'